বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি যদিহে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেটত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ প্ৰথমটো হৈছে ড্ৰাগছ ব্যৱসায়ীয়ে নগদ ধন জচাৰ পিছতো সেয়া প্ৰত্যাখ্যান কৰাৰ লগতে প্ৰায় 12 কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰি কৰ্তব্যনিষ্ঠাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা হোমগাৰ্ড বৰসিং বেগ আজিৰ পৰা কাৰ্যকাৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তিত কেবিনেটে অনুমোদন জগায় দ্বিতীয় নিউজটো হৈছে এতিয়াৰ পৰা ৰাজ্যখনৰ গ্ৰাম্য এলেকাৰ চৰকাৰী প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় মাটি ভূমি পৰামৰ্শদাতা সমিতি ALCয়ে অনুমোদন জনোৱাৰ পিছত জিলা উপায়ুক্তসকলে আবণ্টন কৰিব পাৰিব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ কোনো ধৰণৰ ফাইল প্ৰেৰণ কৰিব নালাগে ইয়াৰ পৰৱৰ্তী বাতৰিটো হৈছে হাতী মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ দিশত সংশ্লিষ্ট DFOE PCFৰ অনুমোদন সাপেক্ষে প্ৰত্যক্ষভাৱে প্ৰদান কৰিব পাৰিব ইয়াৰ বাবে অসম চৰকাৰৰ সংশ্লিষ্ট ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ এই অনুমোদনৰ বাবে কোনো ধৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব নালাগে ইয়াৰ পৰৱৰ্তী নিউজটো হৈছে অইল ইণ্ডিয়া অথবা ONGCয়ে তৈল খননৰ বাবে মাটি অধিকাৰ কৰাৰ সময়ত মাটিৰ গৰাকীয়ে যাতে উচিত মূল্য লাভ কৰিব পাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে এক প্ৰস্তাৱত অনুমোদন জনায় সেই অনুসৰি চহৰ এলেকাৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ONGCয়ে অথবা অইল ইণ্ডিয়াই ক্ষতিপূৰণ হিচাপে প্ৰতি বিঘা ভূমিত ন্যূনতম 12 লাখ টকা প্ৰদান কৰিব লাগিব আনহাতে চহৰাঞ্চলৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত তৈল প্ৰতিষ্ঠানসমূহে প্ৰতি বিঘা ভূমিত ন্যূনতম 10 লাখ টকাৰ ভূমিৰ গৰাকীক প্ৰদান কৰিব লাগিব ইয়াৰ পৰৱৰ্তী বাতৰিটো হৈছে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত যিবোৰ উদ্গনি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে তাৰ আনুষ্ঠানিক প্ৰস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায় ভিডিঅ'টো চাই ভাল পালে সাবস্ক্ৰাইব কৰি থব মোৰ এই চেনেলটো আসাম টুডে চেনেল ধন্যবাদ